জমরা জাকাই এ জমরা জাকাই এ জমরা জাকাই চিত্রগুপ্ত কোৰ পাল্লা নাই বললো মোবাইল পাৰ নাই প্ৰভু আৰু আহিব নেকি মোৰ ভয় লাগিছে প্ৰভু আৰু খিদি আহিলে কি কৰিম আমি কি দৰকাৰ আহিছিলোঁ বা এই নগেন চোৰ আৰু কি হাজৰিকা আছিলে এইটো কুন্দুলিখন লৈছোঁ নে এই কুন্দুলিখন পাহৰি আহিলোঁ প্ৰভু ক'ত বা পৰি আহিলা কি কোৱা ঐ নাই কাম চলিব কেনেকৈ চিত্ৰগুপ্ত অঁ প্ৰভু কুন্দুলিখন ৰাখিলে আমাৰ শক্তিয়ে নোহোৱা দেখোন সেই টেনশ্যন নকৰিবি সিহঁতৰ নামকেইটা মনত আছে নহয় মোৰ নামকেইটা কি এই কিবা এই নগেন চোৰ আৰু হ'ল কুচুকুটি হাজৰিকা হয় নেকি অঁ পিছে নগেন চোৰৰ তাতে যাওঁ সুধিম আমি কাৰোবাক সুধি যাম টেনশ্যন নকৰিবি ভয়ে লাগিছে আৰু কি দি আহে নেকি বাচিলোঁ দে কিবাকে ঐ প্ৰভু তামাম ভয় লাগিছিল এতিয়া ভয় লাগিছে ভয়টো পলাৱাই নাই মোৰ এতিয়া নগেন চোৰৰ ঘৰৰ পৰা কোনফালে সুধিম নহয় কাৰোবাক লগ পালে টেনশ্যন নকৰিবি প্ৰভু বাপ ক'ৰ পৰা সিহঁত ভাওনা কৰি আহিল নেকি ভয় লাগিছে প্ৰভু মোৰ এতিয়া প্ৰভু শুনিছ ইয়াকে সুধিব পাৰিম প্ৰভু ভয় নকৰিবি বল টেনশ্যন ল'ব নালাগে ইয়াকে সুধিম এই মনুষ্য ৰচোন ক'ত যায় বাহিৰত এইবিলাক ক'ৰ কি এইবিলাক পিন্ধি পেলাই যায় ক'ৰবাত ভাওনা আছে নেকি ক'ৰবাত তুমি কিন্তু আমাক অপমান কৰিছা দেই এই নগেনৰ ঘৰ কোনটো এইফালেদি যাবি টাৰ্ণিং এটা পাবি তাৰপিছত পোষ্ট এটা পাবি পোষ্টটোতে সেইখিনিতে ঘৰ আচ্ছা ঠিকে আছে যা 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 প্ৰভু এইটোৱে ঘৰ নেকি অঁ হয় আম পাইছোঁ এই জচোন নহ'লে যাই চাওঁ যাওঁ জচোন চিত্ৰগুপ্ত হয় প্ৰভু নামাতা কিয় হয় মাতি আছোঁ ৰ'বা নগেন আই নগেন পাপিষ্ঠ মনীষ নগেন প্ৰভু ক'ত বা গেল ওলাই আহা নাই দেখোন ওলাই আহিবা দি এই নগেন দুষ্ট মানৱ চিত্ৰগুপ্ত হয় প্ৰভু এই যে আমাক প্ৰত্যেক জেগাতে ভাউৰীয়া উঠা বুলি কয় সেইটো মানে কি তাৰমানে ভাউৰীয়া মানে কি তাকেতো মোৰো খং উঠি যায় অপমানে কৰিছে নেকি আমাক এই দুষ্ট মানৱটোক বুজাই দিম মই কোন এই দুষ্ট পাপিষ্ট বস্তু এখেত কোন গম পাইছা না নাই কোন এখেত আমাৰ যম ৰাজা এই কলিৰ কালত ক'ৰ পৰা যম ৰাজা আহিলে চিত্ৰগুপ্ত হয় প্ৰভু কেছটো কি ইটো হাঁহিয়ে মাৰে ইয়াত গমে পোৱা নাই নেকি আমাৰ কথা সি এই দুষ্ট মানৱ আজিৰ পৰা তোৰ চাউল শেষ চাউল অঁ আজি তোক লৈ যাব আহিছোঁ চাউল শেষ ঐ মোৰ ভাষাৰীত আৰু ভৰণৰ তোমাৰ চাউল ইমান আছে কেনেকৈ শেষ হ'ব উঠাই ইহঁতৰ ভাউৰীয়াৰ ধন যোৱাই নাই ঐ নিচা চিচা বেছিকৈ খাইছিল নেকি ৰাতি বেছিকৈ খাইছিল চিত্ৰগুপ্ত হয় মই কিন্তু আৰু সহ্য কৰা নহ'ব ইয়াক উঠাই দি বাৰু বাৰু ৰাতিৰ নিচা বাৰু ফাটা নাই তুমি ক'ত যাব আহিছোঁ ভালকৈ কচু মোক বুজাই ভালকৈ কওঁ দুষ্ট মনুষ্য আমি নগেনৰ ঘৰত যাব আহিছোঁ নগেন অঁ মইতো নগেন অঁ তেতিয়াহ'লে তোকে নিব আহিছোঁ কি কাৰণে তোক স্বৰ্গপুৰীত নিব আহিছোঁ মোক স্বৰ্গপুৰীত কি কাৰণে নিব আহিছোঁ তই চোৰ হয়নে নহয় নগেন চোৰ হয়নে নহয় কি ক'লে আকৌ এবাৰ কওকচোন তই নগেন চোৰ হয়নে নহয় মই চোৰ মই এই দিনে ৰাতিয়ে সেই প্ৰভু ভগৱন্তক ভাবি পুথিপাঠ কৰি নিজে কৰ্ম কৰি খাই আছোঁ আপোনালোকে মোক কেনেকৈ চোৰ পাতিলে মইতো নগেন চোৰ নহয় আৰু চোৰ হোৱাৰ আপোনালোকৰ কি প্ৰমাণ আছে মই কোনে ক'লে মই বোলে ৰাজ্যক সোধক মই কাম কৰি পুথিপাঠ কৰি খোৱা মানুহ মোক আপোনালোক কিয় মিছা আপোনালোকে দিব হয় আমি চব গম পাইছে ৰ মই গৈ পাহৰি ভাওনা কৰিব যায় মোক খাই জমলতা কিনা ভাওনা দিয়া দিনত আহি মানুহ ঘৰে ঘৰে চোৰ বিচাৰি ফুৰা হয় মোক চিনি পোৱা নাই চিকি দিম বুলি
চিত্ৰগুপ্ত হয় প্ৰভু এই পৃথিৱীখন দেখাতহে বৰ ধুনীয়া কিন্তু তাতে বেলেগ বেলেগ বস্তু সোমাই আছে চিত্ৰগুপ্ত ঐ প্ৰভু ইচ বা মানুহৰ মনগিলা ধৰাই এটা না বৰ দিগদাৰ পাইছে চিত্ৰগুপ্ত তাকেতো প্ৰভু কুকুৰ পলা কামুৰিব আহি আছে আপুনি গেল প্ৰভু কিবাকে বাচলুম চিত্ৰগুপ্ত কিবাকে বাচিলোঁ বল জয় ক'ত গেলে মেনকা মেনকা আই গোহানি ৰাম এই গেল গোটে শতপদকে শুনছা নে ভাই ইছামে কালেই হ'ল নেকি ৰাম এই পানী কাছ লৈছোন কিয়নো মেনকা মেনকা কৈ থাকা মোৰ নাম মৈত্ৰী বুলি মাতবি মোক খা কি খা মেনকা মোৰ নাম মৈত্ৰী বুলি মাতবি মোক কিয় মেনকা বুলি মাতবা আহা এই মোৰ সেইটো নাম কিবা মুখতে নুঘূৰে কিবা মদ ফেলি নেফত ফেলি সেইকাৰণে মই কিবা মেনকা বুলিয়ে মাতো মেনকাটোৱে মোৰ বেজাই ভাল লাগে গোটাই মোৰ নামটোৱে মনত নৰহি ৰাতি কাৰ ঘৰত কেইডাল তামোল আছে কাৰ ঘৰত কেইডাল নাৰিকল আছে কাৰ ঘৰত গাঁটা খুন্দিব পাৰি সেইগিলা বুলি মনত ৰহি এই দেখোন জাগাতে ধৰি ল'ব গোটাই এই মানুহ মুখা শুনাকে কি লগবা ধৰি ল'ব এসোপা দিপে তোক এসোপা যে আলাবা লাগি পাইছা এসোপা তোৰ বে পাইছা তই হা তোৰ চুনু পাউডাৰ পে লিপষ্টিকৰ পে তাই মোক একেবাৰে জাগাতে ধৰি ল'ব এতিয়াহে হ'ব দে একৰ পে আনি দে ময়ো গম পাওঁ তোৰ কাৰণে কমাই দে ময়ো ফাঁচি মৰবা লাগব সেই শুনা কাটি তই কাৰো বক্সাই তই হা তোক এই চুনতেলি ঘৰটো হান কোনা কৈছিয়াই এই ময়ে দেখো অৰুপে তৰুপে ৰাতি সৰকে তোৰ এসোপা কষ্ট আনি ৰাইজৰ বস্তু চুৰ কৰি আনি খুৱাইছা হে খামাই দিম তোক হুটটো তই এসোপা কষ্ট ৰাইজে শুনলে কি বুলি ক'বই মোক তোক কমাই দে ময়ো মৰবা লাগব যা মৰবা নালাগে যাচোন ময়ে কি কৰিব লাগে কৰিম যা তোক আজি ভাত খুৱাইছো প্ৰভু আৰে প্ৰভু কিয় কান্দি আছা নাপায় নহয় প্ৰভু চিন্তা কৰবা নালগে সমস্যা হৈছে যদি সমাধান হ'বয়ে কান্দবা নালগে নহয় আপনি যদি কান্দে মোৰ কি অৱস্থা হ'ব চাওকচোন নাপায় নহয় কান্দিব প্ৰভু আপুনি জম ৰাজা নাপায় নহয় কান্দিব স্বৰ্গতো ভয় কৰে পৃথিৱীতো ভয় কৰে কিয় কান্দি আছে খাবা নাপা মানুহৰ দৰে চিত্ৰগুপ্ত এই নগেন স্বৰ্গত আছে বিচাৰি ওলাব লাগিব তাক উলিয়াই লৈ যাওক সোনকালে আৰু গাটো ধুব লাগিছিল নহয় সেইটো প্ৰভু নদী তাতে গা ধুংগে বল যাওক বল বেটাই ভাগৰ লাগিলে চিত্ৰগুপ্ত ইন্দ্ৰকো যা ধৰব লাগিব দোকান চোকান বন্ধ হয় জমৰা জাকাই পৃথিৱীত আহি দেখোন অৱস্থা নাই জমৰা জাকাই ইফালে যায় দেখোন খেদাহে খাই সিফালে যায় দেখোন খেদাহে খাই মধ্যত আহি লতি ক্ষতিৰ সীমা নাই জমৰা জাকাই
হে চিত্ৰগুপ্ত মধ্যত আৰু কেতিয়াও নাযাওঁ এই ভাই এই মাথাত চক্কৰ লাগি যায় জমৰা জাকাই এ জমৰা জাকাই এ জমৰা জাকাই